কোডটা ওলাই লওঁ বোলো কোভিডত খালি হেল্ল' বন্ধুসকল কেনেকুৱা ভালে আছেনে আশা কৰিছোঁ ভালে আছে আজি ভিডিঅ'টো বাৰু দেখিলেনে মানে এই সপ্তাহৰ যোনটো দিছিলোঁ যে 7 দিন 7 মিনিট আজি মানে মই বস্তু এটাৰ কাৰণে ওলাই আহিছিলোঁ মোৰ মানে দুটামান বস্তু আনিছিলোঁ এনেকুৱা মই এটা ক্লিপ দেখাইছোঁ ৰ'ব বস্তুটো মানে ফুড ডিছপেঞ্চাৰ বুলি কয় এইটো মানে বস্তুটো এই বস্তুটো বিকিব আহিছিলোঁ কিন্তু চব দোকান বন্ধ আৰু তাতে সোমবাৰ আজি মোৰ লগৰজনো আহিছিলে সহায় কৰিবলৈ আমি দুজনে বোলো এতিয়া যোৰহাটতো যিহেতু দোকান বন্ধ অকণমান তিতাবৰ ফালে যাওঁ তিতাবৰ যদি দুখনমান দোকান খোলা পাওঁ ঠিক আছে বলক তিতাবৰ লগ পাই আছোঁ হেল্ল' বন্ধু কেনেকুৱা আশা কৰিছোঁ আপোনালোকে ভালে আছে আপোনালোকে এইমাত্ৰ যোনটো ক্লিপ দেখিলে আৰু আপোনালোকে চাগে ভাবিছে ইমান ক'ত আছিলোঁ এই ক্লিপটো আছিলে আপোনাৰ 27 জুলাই আৰু তাৰপিছত কিয় ভিডিঅ' দিয়া নাই কিয় ইমান দিন হ'ল সেইটো কৈ আছোঁ অকণমান ছেটিংটো সলাই লৈছোঁ ৰ'ব আৰু মুখখনো আন্ধাৰ লাগিছে চাগে বেমাৰী লাগিছে ৰ'ব এক ছেকেণ্ড ঠিক আছে এতিয়া আজি হৈছে আপোনাৰ 22 ছেপ্টেম্বৰ মানে অলম'ষ্ট আপোনাৰ ইতিমধ্যে 2 মাহ হৈ গৈছে আৰু ইমান দিন মই নহয় অকল মোৰ লগৰজনীও আমি ক'ত আছিলোঁ আমি ভিডিঅ' কিয় বনোৱা নাছিলোঁ মানে এতিয়া ভিডিঅ' বনোৱা নাছিলোঁ মানে কি হৈছিলে আমি মাজতে ভাবিছিলোঁ খুব পেজ দিছিলোঁ ভিডিঅ'বোৰত যে খুব ভিডিঅ' বনাম খুব ভালকৈ হেৰি কৰিম কিন্তু তাৰপিছত হঠাৎ কি হ'ল মানে কিছুমান কাম আহি পৰিলে তাৰপিছতে কলেজৰ কিছুমান কাম আহিলে এতিয়া কেইটামান কাৰণ আছিলে মানে প্ৰথম কাৰণটো হ'ল যে আমাৰ কলেজৰ পৰা কিছুমান হেৰি আহিলে যে নটিফিকেশ্যন আহিলে যে কিছুমান ক্লাছ হ'ব আৰু কিছুমান এছাইনমেণ্ট হ'ব চ' সেই হিচাপে আমি এছাইনমেণ্ট কিছুমান কৰিব লগা হ'ল সেইটো তাতো অকণ ব্যস্ত হ'লোঁ তাৰপিছত হ'ল যে কিছুমান আমাৰ আগৰ ভিডিঅ' কিছুমানৰ মানে ইমান গ্ৰ'থ দেখা নাছিলোঁ যে মাত্ৰ 50টা ভিউ আহে বা 20টা 25টা ভিউজ আহে ভিউজৰ কথা নাই কিন্তু মানে কি হয় যিহেতু বস্তু এটা ইনপুট দিছোঁ আমি ইনপুটটো দিলে মানে আশা কৰিছিলোঁ যে মানে বাঢ়িব কিন্তু তেনেকুৱা নহয় যে আমি ভালকৈ বনালে আমাৰ মন গ'ল আমাৰ এক্সপেক্টেশ্যনৰ মতে আমি উল্টা হেৰি নাপাব পাৰোঁ কিয়নো আমিহে ভাবিছোঁ ভিডিঅ'টো ভাল বুলি অপজিট কিমান ভাল নালাগিব পাৰে সেই গতিকে চাগে আমি ভিউজ পোৱা নাছিলোঁ তাৰপাছত থাৰ্ড কথাটো হ'ল যে এই যোনটো যিহেতু আমি ভিউজ চিউজ পাইছিলোঁ সেইকাৰণে অকণ মটিভেশ্যনটো কমি গৈছিলে আৰু যোনটো এটা চিৰিজ আৰম্ভ কৰিছিলোঁ খেতি বুলি কিন্তু সেইটো চিৰিজটো কমপ্লিট কৰিব নোৱাৰিলোঁ কিন্তু বৰষুণ বহুত দিলে তাৰপিছতে মই তালৈ আকৌ যাব নোৱাৰিলোঁ বৰ্তাজনৰ লগত কথা পাতিব নোৱাৰিলোঁ কিবা কাৰণত তাৰপিছতে এইখিনি হ'ল তাৰপিছতে আকৌ ভাবিলোঁ যে ইমান ভিডিঅ' মাজতে বনাই দিলোঁ যে ঘৰৰ লগতো মানে কি আৰু মানে বেছি ভিডিঅ' বনালে কি হয় মই ৰাতিলৈকে ভিডিঅ' বনাওঁ তাৰপিছতে এডিটিং কৰোঁ তাৰপিছত কি হয় মানে ইমান কম্পিউটাৰ লাগি থাকোঁ মানে অকণমান ব্লক হৈ গৈছিলে সেইকাৰণে ভাবিলোঁ অকণমান বোলো ফৰ চেঞ্জ অকণমান বোলো হেৰি কৰোঁ সেই গতিকে সেইটো ভাবিলোঁ সেই গতিকে অকণ ব্ৰেক দিলোঁ তাইও ভাবিছিলে যে অকণমান তাইও ব্ৰেক দিয়ক বুলি সেইকাৰণে আমি দুটাই ব্ৰেক দিলোঁ কলেজ আৰু এইখিনি কথাৰ কাৰণে আৰু ভাবিছিলোঁ যেতিয়ালৈকে আকৌ মটিভেশ্যন এটা আহি নাযায় তেতিয়ালৈকে বোলো আৰম্ভ নহওঁ কিয়নো উইথাউট মটিভেশ্যন যদি ভিডিঅ' দি থাকোঁ ভিডিঅ'টো আহি থাকিব কিন্তু কোৱালিটি নহ'ব আমাৰ মনৰ মতে নহ'ব ভিডিঅ'টো সেই গতিকে সেইটো কৰিলোঁ আৰু তাৰপিছতে কথা কেইটামান হ'ল এতিয়া পৰা ভিডিঅ' আহিব কিয়নো এতিয়া মোৰ লগৰজনীও বহুত আইডিয়াছ আছে আৰু ইতিমধ্যে চাগে এটা ভিডিঅ' আপোনালোকে পাবই অলপ দিনৰ পিছতে বা আহিলেই সেইটো ভিডিঅ' চাগে কাৰ্ডটো ইয়াত দেখিবই যদি আহিলে কাৰ্ডটো পাব যদি নাই অহা দুদিনমানৰ পিছত পাই যাব আৰু নেক্সট কথা এতিয়াৰ পৰা বহুত ভিডিঅ'জ আহিব মানে আমাৰ মন গৈছে সেইকাৰণে বনাইছোঁ এতিয়া ভিউজৰ লগত কথা নাই মানে এতিয়া গম পালোঁ যে সদায় ভিউজৰ পিছত যদি চাই থাকোঁ মানে ডিমটিভেট হ'মেই আৰু যোনখিনি মোক কিছুমান মোৰ লগৰেও আছিলে দেই মোৰ এই 2 মাহত মোক লগৰে সুধিলে বোলে ইমান দিন ভিডিঅ' বনাই নেকি সেইখিনিৰ কাৰণে বহুত থেংক ইউ যে সুধিলে ভাল লাগে ন ভিডিঅ'বোৰ ক'ত বোলে ভিডিঅ' বনাইছে নাই বনোৱা ভিডিঅ' কি কথা তাৰপিছতে সেয়াই কথা আৰু এতিয়া মই এটা কথা ভাবিছোঁ সেই কথাটোৰ কাৰণে আজিতো মঙলবাৰ হ'ল মই বুধবাৰে কৈ আছোঁ কি কৰিম আৰু কেইটামান প্লেন আছে আমাৰ সেই প্লেনৰ মতে মই কৈ আছোঁ কি কৰিছোঁ কাইলৈ লগ পাইছোঁ বন্ধুসকল যেনেকৈ কৈছিলে অলপ দেৰি আগতে যে মই কিবা এটা কৰিম বুলি কিবাকৈ ভাবিছোঁ বুলি 3টামান কথা ভাবিছোঁ 3টামান কথাৰ ভিতৰত এটা চবতছে ভাবিছোঁ যে এই লকডাউনত বহি পেট ডাঙৰ হৈ গৈছে পেট ডাঙৰ ইনফেক্ট মানে হেৰি হৈ গৈছে যে এলাহ হৈছে বেছিকৈ তাৰপিছতে আপোনালোকৰ ফেট বাঢ়িছে ভাবিছোঁ এইকেইটা যদি কমাব হৈছে এই 3 মাহ মানে অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ 3 মাহত এটলিষ্ট যদি এটা শ্বেপ আহিব পাৰোঁ ভাবিছোঁ কেমেৰাত সেইকাৰণে কৈ দিছোঁ যাতে মই নিজৰ মটিভেশ্যন এটা হৈ থাকোঁ কেমেৰাত এবাৰ ক'লোঁ
সেই গতিকে মই কৰিবই লাগিব কামটো সেই বুলি ভাবিছোঁ যে সেইটো কৰোঁ ভাবিছোঁ আপোনালোকে অকণ চাই পেলাই ভাল পাব সেইটো বস্তু ট্ৰেন্সফৰ্মেশ্যনটো যদি সঁচাকৈ হ'ব পাৰে আৰু সেইটোৱে ক'ব আছিলে আৰু এটা ভাবিছোঁ আৰু দুটা বস্তু ভাবিছোঁ সেইটা যদি বস্তু হৈ যায় তেতিয়া মই আপোনালোকক অহা ভিডিঅ'ত কৈ দিম কি কৰিব বিচাৰিছিলোঁ ঠিক আছে কাইলৈ লগ পাই আছোঁ ৰাইজসকল আপোনালোকে হঠাৎ ভাবিছে মই হঠাৎ ক'ত আহি গ'লোঁ মই আচলতে শ্বিলং যোৱা কথা ভাবি আছিলোঁ মানে শ্বিলঙত মোৰ কাপোৰ আৰু কেইটামান বস্তু থাকি গৈছিলে সেইকেইটা আনিম বুলি আৰু এইখিনিত আমনিত আছোঁ এতিয়া আমনিত মানে শব্দ ইমান বেছি আশে পাশে যে সেইকাৰণে মই ৰেকৰ্ড কৰিব নোৱাৰিলোঁ কথাখিনি আৰু এতিয়া শ্বিলং গৈ লগ পাই আছোঁ ব'লক আৰু শ্বিলঙত এঠাইত বৰ্ণিহাট বুলি জেগা এটুকুৰা আছে সেইখিনিতে এয়া বৰ্ণিহাটত আমি ক'ভিডৰ টেষ্ট কৰাব লগা হৈছিলে ক'ভিডৰ টেষ্ট কৰাৰ পিছত শ্বিলং যাব দিয়ে বন্ধুসকল মই আজি শ্বিলং আহিছোঁ মানে হঠাৎ চাগে ভাবিছে হঠাৎ এবাৰ আছিলোঁ হেৰিত আপোনাৰ যোৰহাটত এতিয়া হঠাৎ শ্বিলং কেলৈ এই মোৰ মোবাইলৰ চাৰ্জাৰটো পাহৰি আহিছিলোঁ শ্বিলঙত ছমাহৰ আগতে ভাবিলোঁ লৈ যাওঁহি তাৰ ক'ভিড ৰিপৰ্ট এটা ওলাই ল'লোঁ বোলো ক'ভিডত খালি নিগেটিভ ওলাইছে ঠিকে আছে বাৰু আৰু মোৰ লগত আজি হেৰি আছে নীল ৰঞ্জন নমস্কাৰ দেখিছেনে নাই জানো আপোনালোকে দেখিছেনে বাৰু এই ৰাম অকণ আন্ধাৰ হৈছে নামটো দি দিম ইনষ্টাগ্ৰামত চেক কৰি ল'ব কোন হয় ঠিক আছে বাৰু ঠিক আছে দিয়ক শ্বিলং গৈ পেলাই কথা পাতি আছোঁ এয়া ৰাইজ অকণমান গৈ থাকোঁতে এই ৰাস্তাত লেণ্ডশ্লাইড পাইছোঁ চাৰ্জাৰটো আনিবলৈ বহুত এডভেঞ্চাৰ কৰিছোঁ যে অকণ এয়া চাই গৈছোঁ আৰু এডভেঞ্চাৰখিনি আপোনালোকে এনজয় কৰে সেয়া JCB খুদাই চলি আছে এয়া লেণ্ডশ্লাইড চব ক'পা হৈছে বন্ধুসকল মই শ্বিলঙৰ পৰা ঘূৰি আহিলোঁ শ্বিলঙত মই বিশেষকৈ মানে এটা বস্তু চাব গৈছিলোঁ যে মোৰ ৰুমটোত বস্তুখিনি ঠিকে আছে নে ঠিকে আছে মানে কি জেগাটুকুৰা যিহেতু ঠাণ্ডা তাতে মানে বস্তুখিনি সেমেকি যাতে যোৱা নাই বা কিবা বেয়া হৈছে নেকি সেই বস্তুখিনি মই ভাবিছিলোঁ লৈ আহিম বুলি কিন্তু ঈশ্বৰৰ কৃপাত যেনিবা এতিয়ালৈকে একো বেয়া হোৱা নাই কিন্তু এটা কথা ক'বলৈ ভাবিছোঁ মানে মই শ্বিলং বাছত গৈছিলোঁ আৰু মই যোৰহাটৰ পৰা যেতিয়া গুৱাহাটীলৈকে গ'লোঁ তেতিয়ালৈকে মই চব ঠিকে পাইছিলোঁ কিন্তু যেতিয়া মই গুৱাহাটীৰ পৰা যোৰহাট আহিলোঁ মোৰ এনেকুৱা লাগিলে যেন মানে মই যেন আমাৰ অসমৰ বাছত অহা নাই মানে এনেকুৱা লাগিলে যেন মই কিবা বেলেগ বহিৰাজ্যৰ বাছত আছোঁ আৰু বাহিৰ এনেকুৱা লাগিলে যে অলপ সন্দেহযুক্ত নাগৰিক বেছি থকা নিচিনা লাগিলে যি কি নহওক হ'ব পাৰে চাগে তেওঁলোক আমাৰ মানুহে হয় কিন্তু মোৰ এনেকুৱা লাগিলে মানে ভাষাটো শুনি পেলাই যে তেওঁলোক আমাৰ ওচৰ পাজৰ মানুহ নহয় যিকে নহওক আৰু দেশত যেনেকুৱা পৰিস্থিতি হৈ আছে আমাৰ এতিয়া মানুহখিনিয়ে কোনটো ছাপোৰ্ট কৰে কোনটো ছাপোৰ্ট নকৰে সেইটো মানুহৰ নিজৰ ওপৰত কথা কিন্তু এটা কথা ক'ব লাগিব যে দেশখনত এতিয়া যোনখিনি কথা হৈ আছে সেইখিনি বৰ এটা ভাল হৈ থকা নাই নেকি মোৰ মতে আৰু যিকে নহওক ৰাইজ ভিডিঅ'টো ইমান দেৰিলৈকে চোৱাৰ বাবে ধন্যবাদ আৰু মোক চাগে দেখিবলৈ অকণ ভাগৰ লাগিছে কিয়নো মোক বহুত দূৰ জাৰ্ণি কৰা হ'ল মই প্ৰথমতে যোৰহাটৰ শ্বিলং পৰা আকৌ যোৰহাট টোটেল 20 ঘণ্টামানৰ জাৰ্ণি হৈছে আৰু দেওবাৰ ৰাতিপুৱা মই 4টা বজাত পাইছোঁহি আৰু যিকে নহওক যদি ইমান দেৰিলৈকে চালে নিশ্চয় ভাবিছোঁ যে কিবা এটা ভাল পাইছে আৰু যদি ভাল পাইছে লাইক আৰু কমেণ্ট এটা কৰিব নিশ্চয় আৰু তাতকৈ যদি বেছি ভাল পাইছে ছাবস্ক্ৰাইব কৰি দিব আৰু আন এটা ভিডিঅ'ত লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'টো বিদায় লৈছোঁ জয় আই অসম ধন্যবাদ